LED screenआव भिडिअ आरो साउन्डआ डिसप्ले जाबाय। bom gausai bom. Onmanio CM Srijut Pramod Boro Dev আমার মাজত উপস্থিত হৈছে। আমি এতিয়া আমাৰ অতিথিসকলক আমি সম্বৰ্ধনা জনাম। So ladies and gentlemen, with us our honorable CM Srijut Pramod Boro Dev. To felicitate, I request our Secretary Sports and Youth Welfare BTC, Srijut Ditikananda Hajarika. Beनि उनाव जोंनि गेजेराव EM सार आवगायसा बर' बिथांखौ CNC समदर मोसाहारि सारजों गांसे आर'नाइ होगोन। बेनि उनाव MLA Lawrence Islari sir, बेनि उनाव EM नीलुल सरियारी sir, बेनि उनाव हेमेन्द्रनाथ ब्रह्म sir, बेनि उनाव जोंनि गेजेराव काथिराम बर' sir, आरोबाव जोंनि गेजेराव माधव सेट्रि sir, आरो जोंनि गेजेराव डक्टर सांग्रां ब्रह्म sir. So ladies and gentlemen, now I request I take smart sprinkler and a smart interior drainage system at site STC Kokrajhar. बे समाव जोंनि सानजा फारसेथिं जोंनि गुबै हाबाफारिखौ मावफुंनो थाखाय बिटिआरनि मानगोनां प्रमद बर' सार लोगोसे EMs, MLA, MCL जोबोद गोग्गाथाव आरो रंजाथाव बाथ्रा जोंनि क'क्राझार साइ स्टेडियामाव मोनसे सेन्ट बेस एडभान्स FIFA स्टेन्डार्ड फुटबल ग्राउन्ड जों दिनै मानगोनां बिटिआरनि बिथांनि आखाइजों बेखेवगोन। आरो बेनि उनावनो गाबोननिफ्राय जोंनि डुरान्ड कापनि गिबि साननि गेलेनाया बड'लेण्ड FC आरो नर्थ इस्ट इउनाइटेड FC नि गेजेराव बे ग्राउन्डआवहाय जागायगोन। আজি আমাৰ কোকৰাঝাৰ সাই স্টেডিয়ামত सेकेंड डुरान्ड काप और 133 डुरान्ड काप क'क्राझार सेकेंड अहाकालिर अनुष्ठित हब। यार कारणे स्टेडियामखन अत्याधुनिक व्यवस्थारे निर्माण करा होइसे। एटा FIFA स्टैंडार्डत एटा निर्माण करि उलोৱা होइसे और यारे उद्घाटनी कार्यसूची उपस्थित आमार ইয়াৰ অধ্যক্ষ কাজিৰাম বৰ ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ EM স্পৰ্টছৰ দাৱেশা বৰ ডাঙৰীয়া, আমাৰ লগত উপস্থিত আছে এজন বডলেণ্ড বা বিটিআৰ প্ৰেমী আৰু আমাৰ কাৰণে বহুত বছৰ ভাৰতবৰ্ষৰ নাগৰিকক সেৱা কৰা উল্লাসী কুলকাৰ্ণী আমাৰ মাজত আছে। ইয়াত আমাৰ EM অতিথিসকল আছে, MCLA সকল আছে। আমার স্পোর্টসর অসিত ডাঙরিয়া হাজরিকা, আমার CSD ডাঙরিয়া, অসম ফুটবল এসোসিয়েশনের সম্পাদক সংগ্রাম কুমার ডাঙরিয়া, ইয়াত উপস্থিত আমার খেল বিভাগের লগত জড়িত সন্মানীয় ব্যক্তিসকল, ইন্ডিয়ান আর্মির উপস্থিত হওয়া আমার অফিসার আশিস আর তেখেতৰ অতিথ কলিগসকল,
কোকৰাঝাৰত আমি ISPL খেল অনুষ্ঠিত কৰিছিলোঁ। ইয়াৰ লগে লগে আমাৰ দুৱাৰখন মুকলি হৈ গ'ল। এই খেলৰ অন্তিম খেল ফাইনেল খেলত ভাৰতীয় ফুটবল এছ'চিয়েশ্যনৰ সভাপতি কল্যাণ চুবে ডাঙৰীয়া আমাৰ মাজত অতিথি হিচাপে উপস্থিত হৈছিলে আৰু তাতে তেখেতে ঘোষণা কৰিছিলে যে ইয়াত নেশ্যনেল লেভেলৰ ফুটবল খেল অনুষ্ঠিত কৰাৰ কাৰণে তেখেতে ব্যৱস্থা কৰিব আৰু ইয়াৰ লগে লগে সেই বছৰতে আমি সন্তোষ ট্ৰফী আয়োজন কৰিছিলোঁ আৰু সন্তোষ ট্ৰফীৰ পিছতে আমি দুৰণ কাপৰ কাৰণে যেতিয়া ইণ্ডিয়ান আৰ্মি আহিছিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কৈছিলে যে বড়োলেণ্ড অঞ্চলত বহুত ফুটবল প্ৰেমী আছে আৰু ট্ৰেডিশ্যনেলি বহুত আগৰ পৰাই বড়োলেণ্ড অঞ্চলত ফুটবল খেল হৈ আছে। ইয়াৰ পৰা বহুত নেশ্যনেল ইণ্টাৰনেশ্যনেল প্লেয়াৰ ওলাইছে। সেইকাৰণে কোকৰাঝাৰত দুৰণ কাপটো অনুষ্ঠিত কৰিব লাগে বুলি কোৱা হৈছিলে। যোৱা বছৰ আমাৰ কাৰণে খুব চেলেঞ্জিং আছিলে। তথাপিতো আমি এই চাই ষ্টেডিয়ামটো প্ৰায় 45 ডেইজৰ ভিতৰত 11,000তকৈ অধিক মানুহ বহিব পৰা ষ্টেডিয়াম আমি নিৰ্মাণ কৰি ওলাইছিলোঁ। কিন্তু তথাপিতো আমাৰ অসুবিধা হৈছিলে কি আমাৰ অঞ্চলত বহুত বেছি বৰষুণ হয়। সেইকাৰণে যোৱা বছৰ আমাৰ পিছৰ ফালে কিছুমান খেল ইয়াত অনুষ্ঠিত হ'ব নোৱাৰিলে। আমি চবৰে দুখ পাইছোঁ। আমাৰ ফুটবল অনুৰাগীসকলে ফুটবল প্ৰেমীসকলে বহুত দুখ পাইছে আৰু ইয়াৰ কাৰণে আমি পুনৰ সিদ্ধান্ত লৈছোঁ যে এই ফুটবল ষ্টেডিয়ামখন বৰষুণ দিলেও ৰ'দ দিলেও খেলিব পৰা এটা ডেভেলপ কৰিব লাগে আৰু ইয়াৰ কাৰণে এই বছৰ আমি ইয়াৰ যিখিনি টেকনিকেল মানুহ আছে তেখেতসকলক আমন্ত্ৰণ জনাই যিসকলে নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলৰ ষ্টেডিয়াম নিৰ্মাণ কৰি আছে তেখেতসকলক মাতি আনি চেণ্ট বেছ এটা ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে য'ত স্প্ৰিংকলাৰ আছে। এনি টাইম ইয়াত পানী দিব পাৰে আৰু বৰষুণ দিলেও ইয়াত পানীটো যিটো আছে সেইটো তলৰ ফালে ওলাই যাব আৰু সেইটো ড্ৰেইনেজ হৈ পেলাই সেইটো গুচি যাব। তো তেনেকুৱা ষ্টেডিয়াম যিটো নেকি ফিফা ষ্টেণ্ডাৰ্ড হৈ এই ষ্টেডিয়ামটো আমি এইবাৰ নিৰ্মাণ কৰি ওলাইছোঁ আৰু ইয়াৰ পিছত এই स्टेडियम हम भारत के महामहिम राष्ट्रपति जी को भी आमंत्रण किया है, लेकिन समय का बात है, आ सकेंगे कि नहीं सकेंगे। फिर भी हर तरफ की प्रयास रहा है कि ये जो 134 दुरान का कोकराझार में होने वाले हैं, जितने भी इवेंट्स यहाँ होंगे वो अच्छे से हो और अभी लोगों के इसमें बहुत उत्साह उमंग हमने देखा है कि कल भी बहुत लोग आएंगे। कल हमारे अतिथि ईस्टर्न कमान के सिंह आएंगे और मिजोरम के स्पोर्ट्स मिनिस्टर आएंगे और भूटान के फॉर्मर प्राइम मिनिस्टर यहाँ रहेंगे हमारे अतिथि बन के और बहुत सारे अतिथि हमारे रहेंगे। मैं उम्मीद रखता हूँ कल हमारा पहला जो मैच है जो किक ऑफ होगा वो सही सलामत होगा। मैं ईश्वर को प्रार्थना करता हूँ और मैं कोकराझार वासी बड़ोलेण्ड वासी सबको मैं धन्यवाद देता हूँ। उनकी सहयोग से हमने ऐसा एक अच्छा काम करने का मौका मिला। मैं आप सबको बहुत बहुत धन्यवाद। और कल से शुरू करके फाइनल हमारे यहाँ जो अंतिम मैच होगा 21 अगस्त तक आप लोग हम लोग को सहयोग करेंगे, मैं यही उम्मीद करता हूँ। मैं সকলো আশা ৰাখিছোঁ বিগিনৰ পৰা শেষলৈকে সকলো সহযোগ কৰিব আৰু কোকৰাঝাৰৰ হ'বলগীয়া প্ৰত্যেকটো মেচ শান্তি সম্প্ৰীতি ডিচিপ্লিন শৃংখলাৰ মাজত হ'ব, মই এইটোকে আশা ৰাখিছোঁ। বহুত বহুত ধন্যবাদ। And now may I request our honorable chief guest to switch on the FOV sprinkler and simultaneously release the balloons and also the firecracker. बे समाव जोंनि मानगोनां चिफ बिथाङा FOV स्प्रिंकलर स्विचखौ अन खालामबाय। Cracker and release of the balloons. लोगोसेनो जोंनि LED स्क्रिनाव भिडिअ आरो साउन्डआ डिसप्ले जाबाय। दुराननि थाखाय आबुं मावनाय खामानिफोरनि फारसे नुनो मोनगोन। आखाइ खबनानै हो रायजो राजाफोर। बयबो आखाइ खबनानै हो।
celebration program of the St. Phase Advanced FIFA Standard Football Ground with high-tech, smart sprinkler and a smart internal drainage system here at Sai Corporation.